খবৰ 10 লাখ নিযুক্তিৰ লক্ষ্যৰে অভিযান আৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনৰ 22 অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব চাকৰি মেলাৰ পুনৰ আৰম্ভ হ'ব জব মেলা ভাৰ্চুৱেলি ৭৫,০০০ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব লাখ লাখ যুৱক-যুৱতীৰ বাবে মুকলি কৰা হ'ব এই পদ হ'ব বিভিন্ন পদ পূৰণেৰে 10 লাখ চাকৰি প্ৰদানৰ লক্ষ্য উল্লেখ কৰিব লাগিব দেশৰ লাখ লাখ যুৱক-যুৱতীক সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু জনাই আছো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিন্তু সমগ্ৰ ভাৰতবৰ্ষকেই উন্নতিৰ দিশত আগবঢ়াই নিয়াৰ স্বাৰ্থত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে পুনৰ এইবাৰ মোদী চৰকাৰে হাতত লৈছে চাকৰিৰ মেলা পুনৰ ৭৫,০০০ নিযুক্তি প্ৰদান কৰা হ'ব দীপাৱলীৰ পূৰ্বে যেহেতু দেৱালীলৈ মাজত মাত্ৰ কেইটামান দিন আৰু দীপাৱলীৰ পূৰ্বে মোদী চৰকাৰে নিবনুৱা তথা জনসাধাৰণৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে পুনৰ ৭৫,০০০ নিযুক্তি দিয়া হ'ব 10 লাখ নিযুক্তিৰ লক্ষ্যৰে অভিযান আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে অক্টোবৰৰ 22 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব চাকৰি মেলাৰ আৰু ভাৰ্চুৱেলি ৭৫,০০০ যুৱক-যুৱতীক প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ ব্যতিক্ৰম নহয় অসমতো হ'ব এই চাকৰি মেলা উল্লেখ কৰিব লাগিব যিহেতু ৰাজ্য চৰকাৰখনে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ইতিমধ্যে ৰাজ্যৰ চৰকাৰখনে নিবনুৱাসকলক নিযুক্তি দিবৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ইতিমধ্যে বহু যুৱক-যুৱতীয়ে সংস্থাপনো লাভ কৰিছে কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫,০০০ যুৱক-যুৱতীক মাত্ৰ দুটামান দিনৰ ভিতৰতে চাকৰি প্ৰদান কৰিব ভাৰ্চুৱেলি 22 অক্টোবৰৰ দিনাখন ৭৫,০০০ যুৱক-যুৱতীক প্ৰদান